সো এই গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ ভালনো কি ক'ম আৰু গাইজ এইটো মোৰ হাতত দেখা পাইছোঁ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট হয় নিহাৰ গোটেইখিনি কথা কৈ আছোঁ বাৰু আপোনালোকে গম পায় প্ৰায় 2 মাহমান হৈ গ'ল ভিডিঅ' দিয়া হোৱা নাই ইউটিউবত অলপমান চেনেলৰ প্ৰব্লেম চলি আছিলে যাৰ বাবে ভিডিঅ' দিয়া হোৱা নাছিল বাকী এতিয়াৰ পৰা পূৰা বেক টু বেক ভিডিঅ' আহি থাকিব চেনেল আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু গাইজ এইটো আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো যিটো দেখা পাইছে এইটো আপোনাৰ নিহাৰ প্ৰেগনেঞ্চিৰ 7 মাহ 20 দিন পাৰ হোৱাৰ পিছত এইটো কৰা হৈছিলে আৰু ডাক্তৰে কৈছে যে বেবীৰ ৱেট মানে জোখতকৈ কমি আছে মানে 1.7 কেজি দেখাইছিলে যিটো মানে অলপ বেছি থাকিব লাগে প্ৰায় 2 কেজিমান থাকিব লাগে আৰু সেইটো সময়ত চাগে কম হৈছিলে বুলি কৈছিলে তাৰপিছত ডক্তৰক দেখুওৱা হ'ল ডক্তৰে 6টা চেলাইন দিলে 6টা চেলাইন মানে লগাবলৈ দিছে আৰু 6টা এদিনৰ পিছে 15 দিনত কমপ্লিট কৰি আৰু 15 দিনৰ পিছত আকৌ মাতিছিলে যে ৱেট নাবাঢ়িলে আকৌ কি কয় মানে আকৌ কিবা কিবি দিব আৰু গাইছোঁ ৱেটটো যিহেতু কম আছিলে ন চেলাইনকেইটা দিলে চ' চেলাইন লগোৱা পৰিছিলে নিহাক আপোনালোকক ক্লিপ এটা দেখাই দি আছোঁ চাই লওক প্ৰথম চেলাইন ল'লে গাইছ আপোনালোকে দেখা পালে পূৰা মানে কানি কৰি পেলাইছিলে আৰু জীৱনৰ প্ৰথমটো চেলাইন হয় মানে আগতে তাই এইবোৰ বেজি চেলাইন টেলাইন লৈ বেজি লৈছিলে হ'বলা কিন্তু চেলাইন টেলাইন লৈ পোৱা নাই বাকী এনেকৈ চেলাইন টেলাইন দি থকা হ'ল 6টা চেলাইন লগোৱা হ'ল গাইছা চেলাইন টেলাইন দিয়াৰ পিছত যে 15 দিনৰ পিছত মাতিছিলে যোৱা নহ'ল এনেকৈ এমাহমান দিন পাৰ হৈ গ'ল যোৱা নহ'ল আৰু বাকী এইকেইদিনতে যাব লাগিব অলপমান কিবা প্ৰব্লেম চলি আছিলে যাৰ বাবে যাব পৰা নাছিলোঁ বাকী গাইছ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোবোৰ সমস্যাৰ সমাধান হৈ যায় ভালে কুশলে বেবী আমাৰ মাজলৈ আহি যায় আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু বেছি দিন নাইও মানে ডেলিভাৰী ডেট আহি গ'ল আৰু বেছি দিন নাই বাকী আপোনালোকে ডেইলি ভিডিঅ' পাই থাকিব এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত ট্ৰাই কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই আৰু বহুত দিনৰ পিছত ভিডিঅ' দিছে যিহেতু ভিউজ নাহিব গম পাওঁ আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট এটা কৰি জনাব আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু ফেচবুকত যদি এই ভিডিঅ'টো চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি লৈ ল'ব